हेलो गाइस, वेलकम बैक टू माय चैनल। आज এটা আচাৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছো। এইটো আচাৰ আপোনালোকে বনাই লগে লগে খাব পাৰিব। থাম্বনেলটো দেখি চাগে গমে পাইছে কিহৰ আচাৰ বনাম। বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচাৰ বনাবলৈ প্ৰথমতে ইয়া জলকীয়া 250 গ্ৰাম মিহিকৈ কাটি লৈছো। এয়া প্লেটত আছে নহৰু অলপ আৰু এয়া আদা অলপ মিহিকৈ কাটি লৈছো। এয়া প্লেটত আছে মেথি গুটি 1 চামুচ, এয়া পাঁচফোৰণ 1 চামুচ আৰু সৰিয়হ আধা চামুচ। এইফালে প্লেটত আছে ধনিয়া গুড়ি 1 চামুচ আৰু এয়া জিৰা গুড়ি 1 চামুচ আৰু এয়া তেল 250 ml আৰু এয়া সোৱাদ অনুসৰি নিমখ। বলক আমি আচাৰ বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া গেছত কেৰাহী এখন পাতি লৈছো। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া তেলখিনি মই কেৰাহীত ঢালি লৈছো। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া শুকান মছলাখিনি তেলত ঢালি লৈছো। এয়া আদা আৰু নহৰুখিনি এতিয়া গৰম তেলত ঢালি লৈছো। এতিয়া তেলত ধনিয়া গুড়ি আৰু জিৰা গুড়িখিনি ঢালি লৈছো। আচাৰৰ বাবে লগা সকলো মছলা তেলত ঢালি দিয়া হ'ল। এতিয়া এয়া জলকীয়াখিনি ঢালি লৈছো। জলকীয়াখিনি মই ভালকৈ লৰাই লৈ 2 বা 3 মিনিট সময়লৈকে ভাজি থাকিম। তাৰপিছতে মোৰ আচাৰ ৰেডি হৈ যাব। আপোনালোকেও বনাই চাব। ইমান ইজি এণ্ড কুইক ৰেচিপি। আপোনালোকে বনাই লগে লগে আচাৰখিনি খাব পাৰিব। জলকীয়াখিনিত এয়া নিমখ ঢালি লৈছো। নিমখৰ লগত জলকীয়াখিনি ভালকৈ মিক্স কৰি ল'ম আৰু 1 মিনিটমান ভাজি থাকিম। তাৰপিছতে মোৰ আচাৰ ৰেডি হৈ যাব। জলকীয়াখিনি ভাজি হৈ গ'ল। এতিয়া ষ্টভটো বন্ধ কৰি দিম। আচাৰখিনি এতিয়া কেৰাহীত ঠাণ্ডা হ'বলৈ দিছো। এয়া আচাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া চিচাৰ বৈয়াম এটাত আচাৰখিনি লাহে লাহে ভৰাই যাম। আচাৰটো বৈয়ামত ভৰোৱাৰ আগতে আপোনালোকে বৈয়ামটো ভালকৈ ৰ'দত শুকুৱাই ল'ব। তেতিয়া আচাৰ সোনকালে বেয়া নহয়। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। দেখিলেনে ইমান সহজতে ইমান ধুনীয়াকৈ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব। এই আচাৰত অলপ গৰম তেল ঢালি দিছো। আচাৰত তেল যিমানে দিব আপোনালোকে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকিব। আচাৰখিনি মাজে মাজে ৰ'দত দি থাকিব। আচাৰখিনি তেল দিয়াৰ পিছত এয়া চামুচেৰে অলপ লৰাই দিছো। তেতিয়া তেলখিনি তললৈ গুচি যাব। আচাৰৰ ৰেচিপিটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।